কলাইগাঁও উন্নয়ন খণ্ডত CDSOPD আঁচনিৰ পথ মেৰামতিৰ দুৰ্নীতি। ওদালগুৰি জিলাৰ ৩৫ নং মুদৈবাৰী BTC সমষ্টিৰ কলাইগাঁও উন্নয়ন খণ্ডৰ নাপ্তিপাৰা VCDCৰ CDSOPD আঁচনিৰ আবণ্টিত পথ মেৰামতিৰ দুৰ্নীতি ৰাইজে ক্ষোভ উজাৰিছে। আজি শনিবাৰে নিউজ 24 বড়োলেণ্ডৰ সংবাদদাতাৰ আগত পথ মেৰামতি দুৰ্নীতি কৰাৰ বিষয়ে জনায়। ৰাইজৰ মতে 20 লাখ টকাৰ আবণ্টিত ধনৰ 1 লাখ মানৰহে কাম কৰি সমাপ্ত কৰে। দুৰ্নীতি জৰ্জৰিত BTC বিভাগীয় কৰ্তৃপক্ষ আৰু ৰাইজৰ প্ৰতিনিধিক চৰকাৰে কি ব্যৱস্থা লয় এয়া লক্ষণীয় বিষয়। ৰিপৰ্ট ভুৱন বনিয়া আৰু জিতেন বসুমতাৰী, নিউজ 24 বড়োলেণ্ড। আজিলৈকে ৰাস্তাৰ অৱস্থা আপোনালোকে দেখিছে। এইটো বৰ্তমান এজাক বৰষুণ দিলে মানুহ যাব নোৱাৰা অৱস্থা, আৰু মানে কেইদিনমান আগততো আৰু বেয়া আছিলে। এতিয়া অলপমান আমি ৰাইজে কিবা কৰাৰ পিছত তেনেই খোজকাঢ়িব পৰা অৱস্থা হৈছে। তাৰপিছত আমি ঠিকাদাৰবিলাক ক'লে নাই হ'ব, বিল হোৱা নাই। কোনে কৰিছিলে ঠিকাদাৰ? স্থানীয় নুৰ ইছলাম বুলি ইয়াৰে এজন আগৰ BTD মেম্বাৰ, তেনে কামটো কৰিলে। গাঁৱৰ হেৰি দেখি আমি ভাবিলোঁ কামটো ভালকৈ কৰিব, কিন্তু এই গাঁও বুলি চাওঁতে চাওঁতে কিজানি 1 লাখ টকাৰো কাম হোৱা নাই, 20 লাখ টকাৰ ঠাইত। তেওঁ ক'লে কয় যে কাকা বিল হোৱা নাই, হ'লে মই আৰু অলপ ঠিক কৰিম। এনেকৈ কামটো আছিলে। 20 লাখ টকাৰ কাম হয়। 20 লাখ টকাৰ কিমান টকাৰ কাম হয় বুলি ভাবে? খুব বেছি 1 লাখ টকাৰ কাম হোৱা বুলি আমি ভাবোঁ। আৰু যিখিনি কাম হ'ল আমাৰ চকুৰ আগতেতো হৈছে, এনেকুৱাই বুলি ভাবোঁ যিখিনি কাম হৈছে। কাৰণ য'ত দেখিছোঁ এতিয়া আমি কামবিলাক, কেনেকুৱা কামবিলাক দেখিছোঁ? মানুহ যাব নোৱাৰা অৱস্থা, বৰষুণ দিলেই এনেই গাড়ী মটৰ আহিব নোৱাৰা অৱস্থা। ৰাস্তাটো যাতে বোকা পানী চলি পলি অসুবিধা হয়, স্কুলত যাব নোৱাৰে। কাৰণ গতিকে ৰাস্তাটো আমাক সুবিধা কৰি দিলে চৰকাৰে ভাল হয়। চনত কাম কৰিছিল, কিন্তু ৰাস্তাৰ কাম একো সুবিধাই নহ'ল। ঠিকাদাৰটো ক'ত ঠিকাদাৰ কিন্তু ৰাস্তাটো লাগে, চলি পলি যাওঁ, স্কুলত যাওঁ, অসুবিধা হয় নহয়, বোকা পানী হয়। VCDC কি পৰে এইটো? এইটো নাপ্তিপাৰা VCDC হাইভাঙা গাঁও হয়। আজি কেইবছৰ ধৰি ৰাস্তাটো হোৱা নাই কাম? 3 বছৰ। ৰাস্তাটোৰ কাৰণে স্কুলত যাব অসুবিধা হৈ আছে, বোকা পানী হয়। স্কুলত কেতিয়াবা যাব নোৱাৰোঁ, বোকা পানীৰ কাৰণে কাপোৰ লেতেৰা চেতেৰা হৈ যায়। তোমালোকৰ ৰাস্তাটো ঠিক আছে বাৰু? আৰু ফাটি কি স্কুলত যাব নোৱাৰোঁ আৰু গোটেই কাপোৰ চাপোৰ লেতেৰা হৈ যায়। স্কুলত আকৌ নেগেলে আকৌ বহুত পঢ়া লিখা বহুত ক্ষতি হৈ যায়গৈ। ঠিক আছে, তোমাৰ ৰাস্তাটো বহুত দৰকাৰ নহয়নে বাৰু? হয়। আৰু সোনকালে হ'ব লাগে। ঠিকাদাৰে কামটো কৰা নাই, তোমালোকৰ ৰাস্তাটো কাম কৰা নাই। কেতিয়াবা পৰি গ'লে আৰু স্কুলত যাব নোৱাৰোঁ, আৰু মেমহেঁতেও গালি পাৰে কিয় স্কুলত অহা নাই। কিন্তু আমাৰ ৰাস্তাৰ অৱস্থাটো চাই কেনে মেমহেঁতেও গম পালা হয়। কোনে কৰিছিলে এইটো ৰাস্তা? এইটো ৰাস্তা গম নাপাওঁ। ৰাস্তাটো নুৰ ইছলাম হয় ন? এই ৰাস্তাটোতো 20 লাখ টকাৰ কাম। ভণ্টি কিমান টকাৰ হোৱা বুলি ভাবিছা? এতিয়া কামটো হোৱাই দেখা নাই। 1 লাখ টকাৰ মান হৈছে। ইমান জলদি 2017 চনৰ কথা এইটো, এতিয়া 2021 পৰিব। এতিয়ালৈকে ৰাস্তাটো এতিয়া ঠিক হোৱা নাই। অলপ চেন কেবল পেলাই কিনে দেখাই কিনে পইচাকেইটা খাই থৈ দিছে। এতিয়াও আমাৰ এতিয়া বহুত ডিষ্টাৰ্ব হৈ আছে। এতিয়া গাঁৱলীয়া এতিয়া কওঁতে বেয়া লাগে, নুৰ ইছলাম হয়তো। এতিয়া ৰাস্তাখিনি আমাৰ সোনকালে ঠিক কৰি দিব লাগে। মই এতিয়া বহুত ডিষ্টাৰ্ব, বহুত দূৰৰ গাড়ী চাড়ীবিলাক এতিয়া ৰখি থাকে, আমাৰ ডিষ্টাৰ্ব হয়। এতিয়া চলিবিলাক স্কুলত যাব নোৱাৰে, আহিব নোৱাৰে। এইটোৰ কাৰণে 2-3 দিন ক্ষতি হৈ যায়। সেইটোৱে কষ্ট আৰু আমাৰ। 20 লাখ টকাৰ কথা আছিল, কিন্তু 1 লাখ টকা দি কিনে চেইন কেবল পেলাই থৈ দিছে আৰু বৰ্তমান। সেইখিনি এতিয়া ঠাণ্ডা আৰু আমাৰ একো ক'ব লগা নাই, আৰু জলদি কৰিব লাগে আৰু এইটোৱে কথা, সোনকালে হ'ব লাগে আৰু ঠিক আছে বাৰু, সেইটোৱে কথা। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.